morning, sir. গুড মৰ্ণিং ষ্টুডেণ্ট তোমালোকৰ কি খবৰ অ'কে আমি আজি বুদ্ধিমাত্ৰা ক্লাছ কৰিম পিলপিলা তুমি উঠা তুমি সেই চৰাইজনীৰ ভৰি দুখনত চোৱা আৰু চৰাইজনীৰ নাম কোৱা নাজনো, sir. তুমি একজন বুৰ্বক ল'ৰা তোমাৰ নামটো কোৱা স্যার আপনি আমার ভরি ওখানে স্যার সেখানে মোর নাম কক পিলপিলা তুমি বহা নগেন তুমি কোৱা তোমাৰ ফ্ৰেণ্ডে আৰু তোমাৰ ফ্ৰেণ্ডৰ গাৰ্লফ্ৰেণ্ডে নদীত যদি ডুবি থাকে তুমি কাক আগতে বাচাবা সিহঁতক তাকে ডুববা দিয়ক কি কাৰণ নদীর পাৰত তাহোন কি কাৰণত গৈছে খগেন তুমি উঠা পৃথিৱীত আটাইতকৈ ডাঙৰ আৰু ভয়ংকৰ বোমটোৰ নাম কোৱা স্যার আপনি কি এখন নাজনা নেকি কিয়া আমাক খালি প্ৰশ্নহে কৰা আপনি নাজনাৰ কাৰণেহে প্ৰশ্ন কৰি থকা বোধহয় মূৰ্খ তোমাক যিটো প্ৰশ্ন কৈছো সেইটোৰ এনচাৰ দিয়া স্যার চিন্তা পৃথিৱীত সবচে ডাঙৰ বমটো হৈছে চিন্তা সীতা বমে মানুহক লাহে লাহে মৃত্যুৰ মুখত ঠেলি লৈ যায় ঠিক আছে তুমি বহা নগেন তোমাক তিনিটা প্ৰশ্ন কৰা হ'ব তিনিটা উত্তৰ যদি তুমি দিব পাৰা তেতিয়াহ'লে বহিব পাৰিবা নহ'লে ক্লাছ শেষ নোহোৱালৈকে থিয় দি থাকিব লাগিব প্ৰথম প্ৰশ্নটো হৈছে অসম শব্দটোৰ অৰ্থ কি স্যার অসমান গুড এনচাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে কেতিয়াৰ পৰা আমাৰ ৰাজ্যখনৰ নাম অসম বুলি নামকৰণ কৰা আৰম্ভ হয় স্যার আহোমসকলে অসমত ৰাজত্ব কৰিবলৈ যোৱাৰ পিছৰ পৰা গুড এনচাৰ গুড তৃতীয়টো প্ৰশ্ন অসমৰ অতি প্ৰাচীন নাম কি আছিল স্যার আজি ইমান ডেঞ্জাৰ প্ৰশ্নবিলাক কিয় সুধি আছা নৰো স্যাৰ ৰটক কুকুৰ খগেন তুমি কোৱা প্ৰাগজ্যোতিষপুৰ ধুনীয়া নগেন তুমি অফিচ ৰুমত আহা পঢ়াত মনোযোগ দিবি না পঢ়বি না ভালকে বাহিৰত অলপ বেঞ্চৰ ওপৰত থিয় দি থাক যা